গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল জয়রাজ ব্লগ। তো সবে ভালে আছে। তো আমি আজি এখন সুইচ গেটত গৈ আছোঁ, আমাৰ লোকেল সুইচ গেট। আপোনালোকক লোকেল সুইচ গেটখন গোটেই আজি দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'খন এনলৈকে চাই থাকক। তো ব্লগ ভিডিঅ'খন আৰম্ভ কৰোঁ। তো গাইছ আমি এতিয়া যাওঁ আপোনালোকক দেখাবলৈ সুইচ গেটখন। সিধা সিধা তাতিকা গা ধুব আছি অল্প গা ধুই অল্প। তো ফাইনালি সুইচ গেটত আমি সোমালোহি। ঝৰ্ণা আছে। আমাৰ ইয়াত আহি কিনে ৰখি আছে, ক'ত গ'ল নাজানো। গাড়ীখন এইখনে হয়, ওটো ৰখি আছে আৰু লগৰ এটা। আমি তিনিটাই আজি গা ধুম, পূৰা গা ধুম। আপোনালোকে গাইছ ভিডিঅ'খন এনলৈকে চাব। মামু এইফালে আহি আছে, চবে ৰেডি গা চা ধুবলৈ। গামোচা ধামোচা লৈ আহিছোঁ, একদম পূৰা হ'ব আজি ভিডিঅ'খন, ধামাকা হ'ব গাইছ। ভিডিঅ'খন আজি এনলৈকে চাব। আমি গা ধুম, ঠাণ্ডা পানীত গা ধুম। পানীখিনি কেনেকুৱা এইটোও দেখাম আপোনালোকক, লেতেৰা আনে চাফা। তো গাইছ ব'লক এতিয়া আমি অলপ নাস্তা পানী কৰি কিনে গা ধুবলৈ যাওঁ। গাইছ আমাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ চুইচ গেটৰ নলা হয় এইটো। চাওক না, ইফালেদি পানী সোমাই ধানবাৰীত একদম একদম মজা পানী। ধানখিনি চাওক না, সেউজীয়া সেউজীয়া সেউজীয়া। তো গাইছ চাওক না, একদম মজা পৰিৱেশ। চাওক না কেনেকুৱা লাগিছে গাইছ, মজা। তো আমি আপোনালোকে সৰু সুৰা নলা এটা দেখালোঁ, কাৰণ এইখন দি আহি কিনে পানী সেই পথাৰত যায়, পথাৰৰ পৰা ধানখিনি পায়, ধানখিনি ধুনীয়া হৈ যায়। তো চাওক না সেউজীয়া পথাৰ। তো হেল্ল' গাইছ, তো এতিয়া ফাইনেলি আমি গা ধুবলৈ গৈ আছোঁ আমাৰ লোকেল চুইচ গেটত। তো আপোনালোকে চাগে মোক চিনি পোৱা নাই, তো মুখখন ঢাকা আছে, সেইকাৰণে মুখখন মই খুলি দিছোঁ। তো চাই লওক, আমি এতিয়া গা ধুবলৈ গৈ আছোঁ আমাৰ লোকেল চুইচ গেট বুলি ক'লে একদম ক'বই নালাগে আৰু ইমান বঢ়িয়া পানী ইয়াত। চাওক না, মাছ থাকিলে আপোনালোকে গোটেই দেখি পাব যে ইয়াত মাছ আছে বুলিকে। তো আমি আহিছোঁ তিনিটা, দাদা মামা আৰু মই। তো আপোনালোকে চাব পাৰে এইফালে চুইচ গেটখন। চাওক না গাইছ কেনেকুৱা লাগিছে, চাওক না ইমানেই চফা, ভিতৰত কি আছে চব দেখি পাব আপোনালোকে। চাওক ইমানে চফা গাইছ, চাওক না, চাওক একেবাৰে চফা, মাছ আছে নেকি চব দেখি পাব। একদম চফা পানী ইয়াত, গা ধুবলৈ ইমান মজা। আপোনালোকে চৰপাৰাতকৈ বহুত ভাল এইখন লোকেল চুইচ গেট। তো ইয়াত গা ধুব আহি কিনে মজা কেনেকুৱা লাগিছে দাদা? একদম বহুত বহুত ভাল না। আৰু যদি কোনোবা আহিবলৈ ইচ্ছা আছে তো ইয়াত আহিব পাৰে, হয়নে নহয়? হয় হয়, একদম বঢ়িয়া। তো আমি গাইছ আপোনাক ধুই মেলি আপোনাৰ লাষ্ট ভিডিঅ'টো আমাৰ আগফালটো দেখাম। এইটো চুইচ গেটৰ হয় পিছফাল, আগফালটো আপোনালোকক দেখুৱাম। তো গাইছ এতিয়া আমি গা ধুই লওঁ। বহুত কি ক'ম আৰু ইমানে ভাল লাগিছে, আৰু গৰম বতৰ। তো গৰম বতৰ আপোনালোকে গা ধুবলৈ মজা কিমান আপোনালোকে জানে। তো গাইছ আপোনালোকে গাখীৰ দেখিছে নাই? গাখীৰ তো চাওক না, ইয়াত গাখীৰৰ লেখীয়া পানী আহে। চাওক না গাইছ, গাখীৰৰ লেখীয়া পানী।